Hey, what's up guys? মই শাহৰুখ আৰু টেকনিকেল আসাম চেনেললৈ আপোনালোকক বহুত স্বাগতম। আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম আপুনি আপোনাৰ মোবাইলত কেনেকৈ এনআৰসি লিষ্ট মানে খসৰাক চাব পাৰিব। মানে আপোনাৰ নামটো এনআৰসিত আছে নে নাই হেতু চাব পাৰিব। এইটো এটা এপৰ জৰিয়তে আপোনাৰ মোবাইলত কেনেকৈ চাব হেতুৰ কাৰণে আপুনি এটা এপ ডাউনলোড কৰিব লাগিব যেটোৰ নাম এনআৰসি। আপুনি ডাউনলোড লিংক ডেসক্ৰিপশনত পাই যাব। ডেসক্ৰিপশনৰ পৰা এপ্লিকেশনটো ডাউনলোড কৰি ল'ব। তাৰপিছত ওপেন কৰি মই দেখাই দিওঁ। এতিয়া বৰ্তমান সাৰ্ভাৰ বন্ধ হৈ আছে এনআৰসি হোম। ইয়াতে ক্লিক কৰিলে আপুনি এনআৰসি ওয়েবসাইটখনত গুচি যাব পাৰিব। দেখি চাওক এটো আহি গৈছে ইয়াতে। ইয়াৰ পিছত যদি আপুনি ডাইৰেক্ট লিষ্টখন চাব বিচাৰে তেতিয়াহলে এনআৰসি ড্ৰাফট বুলি মাৰিলে আপুনি ইয়াতে পাই যাব। বৰ্তমান সাৰ্ভিস আনএভেলেবল আছে। চাওক সাৰ্ভিস আনএভেলেবল। অলপ পিছত এটো ঠিক হৈ যাব বা আপুনি যেতিয়া ট্ৰাই কৰে তেতিয়াও ঠিক থাকিব পাৰে। মানে সাৰ্ভাৰ স্লো থাকিলে নহয়। আৰু হোমত যাওক। হোমত এটো আহি গৈছে। তাৰ পিছত ইয়াৰ পৰা আপুনি চাব পাৰিব। এটো ইয়াতে দুটা লিংক আছে। পাৰ্ট পাবলিকেশন অফ ড্ৰাফট এনআৰসি শ্যাল বি এক্টিভেট 31 মিডনাইট মানে মাঝৰাতি 31 তাৰিখে মানে আজি মাঝৰাতি হৈ যাব। আপুনি তাৰপিছত চাব পাৰিব বা অল্টাৰনেটিভ লিংকো দিয়া আছে তলত। আপুনি তাৰ পৰা চাব পাৰিব। ইয়াতে ক্লিক কৰাৰ পিছত তলত যে আছে এনআৰসি ড্ৰাফট বুলি এটা দিছিলো তাতে গুচি যাব। বৰ্তমান আনএভেলেবল হৈ আছে। সো প্ৰবলেম আপুনি যেতিয়া চাব তেতিয়া ঠিক হৈ থাকিব পাৰে। তেতিয়াহলে আপুনি এইটো এপ্লিকেশন ব্যৱহাৰ কৰি চাব পাৰে। তো যদি লাগে এপ্লিকেশনটো আপুনি ডাউনলোড ডেসক্ৰিপশনৰ পৰা কৰি ল'ব। আজিৰ ভিডিঅ'ত এইখিনিয়ে। বাই বাই এণ্ড থ্যাঙ্কস ফৰ ওয়াচিং।